Hello everyone, welcome back to my channel. More channel naam hoise my lifestyle hobby aru more eta channel ase more hetu channel naam hoise art of hobby. Hetu moi kapur silai keneke kore aru unputara ki banoa hoy crochet he moi dekhao. To apnaloke please more art of hobby channel search korile pai jabo. To hetu moi dress keneke banai blouse keneke silai all dress ladies or jiman dress ase moi silao. তো ভিডিওত চাব আৰু এয়া হৈছে মোৰ কুকিং আজি কি বনাইছোঁ হে আপোনালোকক দেখুৱাৰ কাৰণে মই এনেকৈ সজাই লৈছোঁ। তো বনোৱাখিনি আপোনালোকে আহকচোন চাব মোৰ ভিতৰত কি বনাইছোঁ কেনেকৈ কি কৰিছোঁ। এয়া মই নিমখ আৰু হালধি সানি লৈছিলোঁ মাছখিনি এতিয়া ভাজিম। আৰু লৈছোঁ ইয়াতে মছলা পিঁয়াজ দুটা ল'লোঁ, কেঁচা জলকীয়া নহৰু লৈছোঁ 4মান, ইয়াতে লৈছোঁ মই বেহাৰ তেজপাত জিৰা দুটা আলু বিলাহী এটা ফুলকবি। বাকী মছলা মই পিছত যিখিনি বাকী থাকে নিমখ তেল সেইকেইটা আৰু দেখুৱা নাই বাৰু। এতিয়া মই কি কৰিম দুই ধৰণৰ আঞ্জা বনামতো মই এটা বনাম অকল বেহাৰেৰে। তো ইয়াতে মই পকা আৰু কেঁচা জলকীয়া দুটা ল'লোঁ। তো ইয়াতে 4 কোৰ নহৰু ল'লোঁ, বেহাৰৰ কাৰণে মই 4 কোৰ নহৰু আৰু কেইটামান গুটিকেইটা নিদিওঁ, মই দুটা আঞ্জাৰ কাৰণে লৈছোঁ। ইয়াতে আধা মই বেহাৰৰ চব্জিত দিম আৰু আধা মই ফুলকবি আলুৰে বনাম, সেই চব্জিত আধা দিম। তো ইয়াতে ধনিয়া পাতো লৈছোঁ অলপমান, লাষ্টত মই ধনিয়া পাত অলপমান দি দিম। তো আগতে মই মাছখিনি ভাজি লওঁ, তাৰপিছত মই সৰিয়হখিনি পেষ্ট কৰিম, মছলা পেষ্ট কৰি তাৰপিছত আমাৰ ৰান্ধা ষ্টাৰ্ট কৰিম। তো ইয়াত আৰু এটা বস্তু বাকী ৰৈ লৈছোঁ, সেইটো হৈছে আলু। মই আলু সিজাই পেলাই এনেকৈ তেলত ভাজি হালধি আৰু নিমখ সানি পেলাই ভাজি থৈ দিলোঁ। এইটো মই বেহাৰৰ চব্জিত লাষ্টত যেতিয়া নমাম তেতিয়া ঢালি থৈ দিম। তো অলপ বেলেগ ধৰণে বনাম আনকমন। বেলেগ চব্জিখিনি ৰেডি কৰোঁ আৰু মছলাখিনি ৰেডি কৰোঁ। তো বেহাৰৰ যিটো সৰিয়হৰ আঞ্জা বনাম মই, সেইটোৰ বাবে মই কি লৈছোঁ নাৰিকল অলপমান ৰুকি পেলাই এনেকৈ নাৰিকলৰ গাখীৰ ওলাই ল'ম। বেছি নলওঁ, আধা কাপমান ল'ম। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিলেও কথা নাই। তো প্ৰথমে মই বনাম বেহাৰৰ সৰিয়হৰ আঞ্জাখিনি। তো তাৰ বাবে মই পিঁয়াজ সম্ভাৰত দিলোঁ, পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ হৈ আহিলে ইয়াতে লৈছোঁ বিলাহীখিনি ঢালি দিওঁ। তেতিয়া দিলোঁ মই অলপমান পেষ্টখিনি ব্ৰাউন কালাৰ হ'ব দিওঁ। তো পিঁয়াজ ব্ৰাউন কালাৰ হৈ গ'ল, সেইখিনি বিলাহীখিনি দিলোঁ। তেজপাত দি দিলোঁ। তো ইয়াতে আছে জলকীয়া নহৰু আৰু জিৰা, মছলাখিনি ঢালি দিলোঁ। এতিয়া দিম হালধি পাউডাৰ 1 চামুচ, দিম সৰিয়হ বটা পেষ্টখিনি, লগতে বাতিত ধুই পেলাই অলপমান পানীও ঢালি দিলোঁ। সৰিয়হৰ বাতিত ধুই পেলাই অলপমান দি দিলোঁ। অলপমান লাগি পেলাই বেছি টাইম লাগিব নালাগে, অলপ সময় বেছি টাইম লাগিলে সৰিয়হৰ গোন্ধটো গুচি যাব। সেইকাৰণে অলপমান লৰচৰ কৰি পেলাই আমি পানী ঢালি দিওঁ। তো সৰিয়হখিনি ভজা হৈ গ'ল, এতিয়া মই পানী ঢালি দিম, 1 বাটি পানী দিম, তাতকৈ বেছি নিদিওঁ কাৰণ বেছিকৈ দিলে আঞ্জাখিনি পাতল হৈ যাব, সেয়ে মই 1 বাটি
এইখিনি অলপমান উতলিব, উতলাৰ পিছত অলপমান শুকাই যাব। এতিয়া অলপমান উতলি আহিছে। এতিয়া কি কৰিম, এনেকৈ গোটা 3টা কেঁচা জলকীয়া এনেকৈ দি দিলোঁ আৰু দি দিম ইয়াত মাছ। মাছ মই মাত্ৰ 4 পিচমান দিম। আমি খাওঁ 2টা মানুহ, সেইকাৰণে মই কমকৈ দিছোঁ। আপোনালোকে যিমান মানুহ সেনেকৈ হিচাপ কৰি মাছ দিব, সেনেকৈ অনুমান কৰি মাছ বনাব। যিমানখিনি মছলা লাগে আপোনাৰ পৰিমাণ অনুযায়ী আপুনি বনাব। মাছ দিলোঁ। এতিয়া কি কৰিম, আলুখিনি যে ভাজি থৈছিলোঁ এনেকৈ আলুখিনি মোৰ আঞ্জা মোটামুটি হৈ আহিছে। এতিয়া কি কৰিম, মই এয়া নাৰিকলৰ জুচ গাখীৰখিনি এনেকৈ ঢালি দিম। এনেকৈ ঢালি দিলোঁ। এতিয়া কি কৰিম, অকণমান অলপ টাইমৰ কাৰণে এনেকৈ ঢাকন দি থৈ দিম। জাষ্ট 1 মিনিট। 1 মিনিট হৈ গ'ল। এতিয়া কি কৰিম, মই অকণমান ধনিয়া পাত এনেকৈ দি দিম। তো মোৰ সৰিয়হৰ আঞ্জা হৈ গ'ল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। ধনিয়া পাতখিনি আপোনালোকে পাৰিলে দিব পাৰে, নিদিলেও কথা নাই। মই ভাল পাওঁ কাৰণে দিছোঁ। তো সৰিয়হৰ আঞ্জা মোৰ হৈ গ'ল। এতিয়া বাকী থাকিল ফুলকবি, আলু আৰু মাছৰ আঞ্জা। তো মোৰ প্ৰথম আঞ্জা হৈ গ'ল। এতিয়া বহাইছোঁ দ্বিতীয় আঞ্জা। ইয়াত কেৰাহীত তেল দিলোঁ। এতিয়া দিম ফুলকবি, আলু আৰু মাছৰ আঞ্জা হয় এইটো। এতিয়া দিম মই পিঁয়াজ, তাৰপিছত অলপমান জিৰা এনেকৈ পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই আলু আৰু ফুলকবি, পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া আলু আৰু ফুলকবি ঢালি দিলোঁ। তো আলু আৰু ফুলকবি এনেকৈ ঢালি দিলোঁ। এতিয়া মোৰ বেঙেনা আছিলে, বেঙেনাখিনি অলপমান বেলেগ বেঙেনা দিলোঁ। বেঙেনা দিলে আঞ্জাৰ টেষ্টখিনি অকণমান বেলেগ হয়, গোন্ধটো অলপ বেলেগ হয়, সেইকাৰণে অলপমান বেঙেনা দিলোঁ। দিলোঁ নিমখ, হালধি পাউডাৰ, জলকীয়া, পিঁয়াজ আৰু জিৰা বটা। মছলা আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী ল'ব। এনেকৈ যিমানখিনি জ্বলা খায় তেনেকৈ আপোনালোকে লৈ ল'ব। মই জ্বলা কমকৈ খাওঁ। একচুৱেলি আমাৰ ঘৰত কেঁচা জলকীয়া বেছি খোৱা যায়, সেইকাৰণে 2টামান পকা জলকীয়া দিলোঁ যাতে কালাৰটো ভাল হয়, নহ'লে আমাৰ কেঁচা জলকীয়াই চলে। অলপ পানীখিনি ভাজি লৈ মছলাখিনি ভাজা হ'লে অলপমান আলু ফুলকবিখিনি সিজিলে তাৰপিছত পানী ঢালি দিম। তেনেকৈ ঢাকন দি দিলোঁ। গেছটো কমাই দিলোঁ। তো এয়া মোৰ ফুলকবি আৰু আলু, এয়া মোৰ ফুলকবি আৰু ভাত হৈ গ'ল। এতিয়া মই মছলা পিছা মছলা পিছিছিলোঁ, ইয়াতে পানী দি দিলোঁ। তো আৰু অলপমান পানী লাগিব, উতলা হ'লে আৰু কমি যাব, সেইকাৰণে আৰু অলপমান পানী দিলোঁ। তো চব্জিখিনি সিজালৈকে পানী অলপমান কমি যাব, তো অলপমান পানী দিলোঁ। হৈ গ'ল পানী দিয়া। এতিয়া কি কৰিম, অলপমান উতলাৰ পিছত মাছখিনি ঢালি দিম। তো আঞ্জাখিনি উতলি আহিল। এতিয়া মই মাছ ঢালি দিম। তো আমি 2টা মানুহ, তো 2জনে খাম, সেইকাৰণে মাছ বেছি নাখাওঁ, সেইকাৰণে কমকৈ বনাইছোঁ। তেনেকৈ মাছ ঢালি দিলোঁ আৰু অলপমান ঢাকন পাতি থ'ম। 5 মিনিটমান পিছত আকৌ হৈ গ'লে নমাই দিম। তো এয়া মোৰ মাছৰ আঞ্জা কমপ্লিট। এতিয়া মই ধনিয়া পাত দি দিলোঁ। গেছটো অফ কৰি দিলোঁ।
এইটো অলপমান লৰাই পেলাই হৈ গ'ল। এতিয়া আমি খাম। তো এয়া মোৰ খানা ৰেডি। এতিয়া আমি খাম। বহুত ভোক লাগি গৈছে। তো এনেকৈ ভাত বাঢ়িছোঁ। এতিয়া এটা এটাকৈ আঞ্জা দি গৈ থাকিম আৰু খোৱা ষ্টাৰ্ট কৰিম। তো এয়া হৈছে চালাড। এয়া হৈছে আলু আৰু বিন ভাজি, পটেটো বিন ফ্ৰাই। তো এয়া হৈছে জলফাইৰ আচাৰ, জলফাই টেঙাৰ কণী পিকল। এয়া মই ঘৰত বনাইছিলোঁ। ঘৰত বনোৱা হয়, ভিনেগাৰ নোহোৱাকৈ বনাইছিলোঁ। তো সেইটো মই ভিডিঅ' দি থৈছোঁ। আপোনালোকক ডিছক্ৰিপশ্যন বক্সত সেই লিংক দি থওঁ। আপোনালোকে এনেকৈ বনাইছোঁ, এয়া চাই ল'ব পাৰিব। দিম দালি। আজি দুপৰীয়াৰ খানাত আমি কি বনালোঁ, এয়া দালি আৰু ভাজি মই আগতীয়াকৈ বনাই থৈছিলোঁ। কেৱল আপোনালোকক বেহাৰৰ সৰিয়হৰ আৰু ফুলকবি আলুৰ মাছৰ আঞ্জাখিনি দেখালোঁ বনাই পেলাই। তো দালিটো আমি সকলোৱে খাওঁ, বনাই পেলাই খাওঁ জানো। তো ফাইনেলি আমাৰ আহি গ'ল বেহাৰৰ মাছৰ, মানে সৰিয়হ, আমি গাঁৱলীয়া ভাত বেহাৰ বুলি কওঁ। সৰিয়হৰ আৰু জাপানী পাউডাৰ আঞ্জা। আৰু এয়া গৰম গৰম ফুলকবি আলু আৰু মাছৰ জোল। গৰম লাগিছে, সেইটো কাৰণে মোৰ গৰম আছে। জাপানী কাৱৈ আৰু ফুলকবি আলুৰ আঞ্জা। তো এয়া হ'ল আমাৰ ফাইনেল লুক। ভাত বাঢ়ি দিলোঁ। এয়া আমি সকলোৱে খাম। সকলোৱে মানে আমি দুজনীয়ে খাম, মই আৰু আমাৰ মাইনাজনী দুজনীয়ে খাম। সেইকাৰণে দুখন কাঁহীতে মই ভাত লৈছোঁ। এয়া লৈছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে। তো নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ চোৱাৰ বাবে। থেংকছ ফৰ ৱাচিং। টাটা।